সমগ্ৰ বিশ্বজুৰি দিনক দিনে বৃদ্ধি পাইছে কৰোনা ভাইৰাছৰ ৰোগীৰ সংখ্যা। বিশ্বৰ আটাইতকৈ উন্নত দেশবিলাকেও কৰোনা ভাইৰাছৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা নাই। এতিয়ালৈকে কোনো ফলপ্ৰসূ ট্ৰিটমেণ্ট আৱিষ্কাৰ হোৱা নাই যদিও পৃথিৱীৰ বহু দেশে COVID-19ক লৈ গৱেষণা কৰি আছে। আমাৰ শৰীৰত বেক্টেৰিয়েল বা প্ৰট'জোৱেল ইনফেকশ্যন হ'লে এইবোৰ ধ্বংস কৰিবলৈ এণ্টিবায়'টিক আছে। কিন্তু ভাইৰাছৰ পৰা যিকোনো অসুখ হ'লে এই ভাইৰাছটো মাৰি দিব পৰা একো ঔষধ নাই। অৱশ্যে ভাইৰাছৰ আক্ৰমণ ৰোধ কৰিবলৈ ভেকচিন আছে। ভেকচিন লোৱাৰ পিছত সেই বেমাৰটো শৰীৰে বাধা দিব পাৰে। গতিকে COVID-19ৰ পৰা বাচিবলৈ আমাক COVID-19ৰ ভেকচিন লাগিব, যিহেতু এইটো এটা ভাইৰেল ডিজিজ। COVID-19ৰ ভেকচিন প্ৰস্তুত কৰাৰ কাৰণে কেইবাখনো দেশে এক্সপেৰিমেণ্ট কৰি আছে, কিন্তু ভেকচিন এটা ইমান সোনকালে বনোৱা সহজ নহয়। প্ৰথমে ৰিচাৰ্চ হ'ব, ভেকচিন ডেভেলপমেণ্ট হ'ব, তাৰপাছত ক্লিনিকেল ট্ৰায়েল হ'ব, আৰু তাৰ পাছত যদি ছাকচেছ হয় তেতিয়াহে ভেকচিনটো উপলব্ধ হ'ব। চ' এই প্ৰচেছটো অলপ দীঘলীয়া। WHOৰ মতে COVID-19ৰ ভেকচিন প্ৰস্তুত হ'বলৈ 1ৰ পৰা প্ৰায় 1.5 বছৰমান সময় লাগি যাব। সকলো দেশেই কৰোনা ভাইৰাছ স্প্ৰেড হোৱাটো কমাবলৈ বিভিন্ন উপায় অৱলম্বন কৰিছে। লকডাউনেই হওক বা ছ'চিয়েল ডিষ্টেঞ্চিং, চেনিটাইজিং আদি। যদি আমি এইখিনি অলপ মানি চলোঁ তেনেহ'লে কৰোনা ভাইৰাছক যথেষ্ট পৰিমাণে বাধা দিব পাৰিম। কিন্তু তথাপিও আমি সকলোৱে এই ভাইৰাছটোৰ লগত যুঁজিবলৈ সাজু হ'ব লাগিব। আমি 100% কেতিয়াও চিয়'ৰ হ'ব নোৱাৰোঁ যে এই কৰোনা ভাইৰাছ সম্পূৰ্ণ নাহিবই। এতিয়া কথা হ'ল, কৰোনা ভাইৰাছক আমি বাধা দিব পাৰিমনে? যেনেকৈ এখন দেশত বেলেগ এখন দেশে আক্ৰমণ কৰিলে সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ মিলিটেৰী বা সৈনিক থাকে, তেনেকৈ আমাৰ দেশটোতো কিছুমান অনুজীৱই আক্ৰমণ কৰিলে সেই আক্ৰমণ ৰোধ কৰিবলৈ শৰীৰটোত এজাক সৈন্যদল থাকে। চ' এই সৈন্যদলেই হ'ল আমাৰ ইমিউনো ছিষ্টেম বা ৰোগ প্ৰতিৰোধ ক্ষমতা। আমাৰ তেজত থকা হোৱাইট ব্লাড চেলবিলাক হ'ল ইমিউন ছিষ্টেমৰ সৈনিক। আমাৰ শৰীৰত যেতিয়া ভাইৰাছ বা বেক্টেৰিয়া প্ৰৱেশ কৰে তেতিয়া ইমিউন ছিষ্টেমে বাধা দিয়ে আৰু সেই বেক্টেৰিয়া বা ভাইৰাছৰ লগত এখন যুঁজ দিয়ে। যদি আমাৰ ইমিউন ছিষ্টেম শক্তিশালী হয় তেনেহ'লে অনায়াসে সেই বেক্টেৰিয়া বা ভাইৰাছবোৰ মাৰি পেলাব পাৰে। কিন্তু আমাৰ সকলোৰে ইমিউন ছিষ্টেম সমান শক্তিশালী নহয়। মানুহৰ বয়স, খাদ্যাভ্যাস, লিভিং ষ্টাইল আদি অনুসৰি মানুহৰ ইমিউনিটি কম বা বেছি হয়। যদি আমাৰ ইমিউন ছিষ্টেম শক্তিশালী হয় তেনেহ'লে COVID-19 ভাইৰাছে আমাৰ শৰীৰত আক্ৰমণ কৰিলেও অনায়াসে আমি বাধা দিব পাৰিম। এতিয়া কথা হ'ল, আমাৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই তুলিব পাৰিনে? নিশ্চয় পাৰি। আমাৰ ইমিউনিটি কেনেকৈ বঢ়াম সেই বিষয়ে জানো আহক। প্ৰথম কথা হ'ল, আমাৰ খোৱা বোৱা ভাল কৰিব লাগিব। ইমিউনিটি বুষ্ট হ'বৰ কাৰণে আমাক এটা বেলেঞ্চ ডায়েটৰ প্ৰয়োজন। বেলেঞ্চ ডায়েট মানে হ'ল যি খাদ্য দেহৰ কাৰণে প্ৰয়োজনীয় সকলোবোৰ পুষ্টিকৰ উপাদান, প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ফেটছ, ভিটামিন, মিনাৰেলছ আদি থাকে। যথেষ্ট পৰিমাণে শাক পাচলি আৰু ফল মূল খোৱাটো দৰকাৰ। ফল মূল আৰু শাক পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিনছ আৰু মিনাৰেল থাকে, যিবোৰ আমাৰ দেহৰ লগতে আমাৰ ইমিউন ছিষ্টেমৰ কাৰণে অতিকে প্ৰয়োজন। ভিটামিন আৰু মিনাৰেল ডেফিচিয়েঞ্চি হোৱাটো ল' ইমিউনিটিৰ এটা প্ৰধান কাৰণ। দ্বিতীয় কথাটো হ'ল, ইমিউনিটি বুষ্ট কৰিবলৈ হ'লে আমি যথেষ্ট পৰিমাণৰ টোপনিৰ দৰকাৰ হয়। বয়স অনুসৰি টোপনিৰ সময় বেলেগ বেলেগ। সাধাৰণতে এজন এডাল্টৰ ক্ষেত্ৰত মিনিমাম 7 পৰা 8 ঘণ্টা শুৱাটো প্ৰয়োজন। দেখা গৈছে যে যিসকল লোকে 8 ঘণ্টাতকৈ বেছিকৈ শুৱে তেওঁলোকৰ টি চেলৰ পৰিমাণ বেছি থাকে, আৰু যিজন কমকৈ শুৱে তেওঁৰ টি চেলৰ পৰিমাণ কম হয় আৰু তেওঁৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কম হয়। নেক্সট, এভইড স্মকিং এণ্ড এনি ফৰ্ম অফ টবেকো। টবেকো কনজামশ্যনৰ ফলত অকল কেঞ্চাৰ আৰু হাৰ্টৰে প্ৰব্লেম হয় সেইটো নহয়, ই আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও কমাই দিয়ে। তদুপৰি ধঁপাতে আমাৰ শৰীৰৰ প্ৰয়োজনীয় এণ্টিঅক্সিডেণ্ট, ভিটামিন চিৰ নিচিনা এণ্টিঅক্সিডেণ্টটো ধ্বংস কৰি দিয়ে। ধঁপাতৰ নিচিনাকৈ এলকহলটো গ্ৰহণ নকৰাই ভাল। যিসকল লোকে ৰেগুলাৰ ড্ৰিংক কৰে তেওঁলোক সহজতেই ভাইৰেল বা বেক্টেৰিয়েল ইনফেকশ্যন হোৱা দেখা যায়, আৰু ইনফেকশ্যন হোৱাৰ পিছতো বেমাৰটো খুব লাহে লাহে ঠিক হয় তেওঁলোকৰ ক্ষেত্ৰত। গতিকে আমাৰ ইমিউনিটি বুষ্ট কৰিবলৈ হ'লে এলকহলো বাদ দিব লাগিব।
নেক্সট আমাৰ ষ্ট্ৰেছ বা টেনশ্যন কমাব লাগিব। আমাৰ মন আৰু শৰীৰৰ এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। এটা সুস্থ শৰীৰতহে সুস্থ মনে বাস কৰে আৰু মন বা মানসিকভাৱে সুস্থ হ'লেহে শাৰীৰিকভাৱে সুস্থ হয়। তেনেকৈ মানসিকভাৱে সুস্থ হ'লেহে ইমিউন ছিষ্টেমৰ দক্ষতা বাঢ়িব। গতিকে এই ষ্ট্ৰেছ বা টেনশ্যন কমাব লাগে। ষ্ট্ৰেছৰ ফলত কৰ্টিকষ্টেৰইড হৰম'ন ক্ষৰণ হয় আৰু এই হৰম'নে ইমিউন ছিষ্টেমৰ কাৰ্যদক্ষতা কমাই দিয়ে। তদুপৰি ষ্ট্ৰেছ হৰম'নৰ ফলত তেজত লিম্ফচাইটৰ পৰিমাণ কমি যায়। এইখিনিৰ উপৰিও দৈহিক পৰিশ্ৰম আৰু এক্সাৰচাইজৰ প্ৰয়োজন আছে। দৈহিক পৰিশ্ৰম অকল বিভিন্ন ৰোগ নিৰাময় কৰিবলৈ নহয়, আমাৰ ইমিউন ছিষ্টেম শক্তিশালী কৰিবলৈও প্ৰয়োজন। যিসকল লোকে দৈনিক 30 পৰা 60 মিনিট ৰেগুলাৰ এক্সাৰচাইজ বা পৰিশ্ৰম কৰে, তেওঁলোকৰ ইমিউনিটি বেছি হয় পৰিশ্ৰম নকৰা লোকজনতকৈ। এক্সাৰচাইজৰ ফলত আমাৰ ব্লাড চাৰ্কুলেশ্যন বাঢ়ি যায় আৰু কোনো বাহিৰা অনুজীৱক বিচাৰি উলিয়াবলৈ আমাৰ হোৱাইট ব্লাড চেলবিলাকৰ সুবিধা হয়। যদি আমাৰ শৰীৰত সঘনাই ইনফেকশ্যন হৈ থাকে, যেনে পানী লগা বা ডায়েৰিয়া যদি সঘনাই হৈ থাকে, ইয়াৰ কাৰণ ল' ইমিউনিটি হ'ব পাৰে। ইমিউনিটি বঢ়াবলৈ ভিটামিন চি থকা ফল মূল বেছিকৈ খাব লাগে। ভিটামিন চিৰ অভাৱত ইমিউনিটি কমি যায়। ভিটামিন চি মেইনলি চাইট্ৰাছ ফুডবিলাকত পোৱা যায়, যেনে কমলা, আমলখি, মৌচুমী, নেমু, প্লাম, মধুৰি, কিৱি আদি। তেনেকৈ ফুলকবি, বিলাহী, ব্ৰকলি, অমিতা আদিতো যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। কিছুমানে ইচ্ছা কৰিলে ভিটামিন চিৰ টেবলেটো খাব পাৰে। ভিটামিন চিৰ নিচিনাকৈ ইমিউনিটিৰ কাৰণে জিংকৰো দৰকাৰ হয় আৰু তেনেকৈ অলপ পৰিমাণে ভিটামিন ডিও দৰকাৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ' আহিলে ন'টিফিকেশ্যন পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি ৰাখিব।